আমি ৰেইকিত সঘনে এটা মানে দুটা শব্দ পাওঁ যে পজিটিভ বা পজিটিভিটি, নিগেটিভ বা নিগেটিভিটি, সকাৰাত্মকতা আৰু নকাৰাত্মকতা। এতিয়া সকাৰাত্মক চিন্তা কি, যে আমি কিবা এটা বস্তু দেখিলোঁ, কিবা এটা বস্তু পালোঁ, শুনিলোঁ, যিয়ে হওক আমি সেইটো বিভিন্ন দিশত ভাবিব পাৰোঁ। মই এই ফটোখন দিছিলোঁ, যেনে এটা উদাহৰণ দিছোঁ যে এই ফটোখন দিছিলোঁ, ফটোখন যেতিয়া দিছিলোঁ বহুত মানুহে বিশ্বাস কৰিলে। যিসকলে বিশ্বাস কৰিলে যে হয় বাইদেৱে কৈছে আমি লগালে, বিশ্বাস কৰি লগালে আৰু তেওঁলোকে ৰিজাল্ট পালে। আপোনালোকে নিশ্চয় পাইছিলে ফিডবেক, ইমান বেছি ফিডবেক আহিছিল যে ফটোখন লগালোঁ, হঠাৎ কেনেকৈ পইচা আহিছে, পাব লগা পইচা পাইছে, মুঠতে বহুত কেইজন মানুহে, যে ইমানবোৰ মানুহে পাইছে যে তেওঁলোকে, কিন্তু কিছুমানে লগোৱা নাই, তেওঁলোকে বিশ্বাস কৰা নাই, অৰ্থাৎ তেওঁলোকে ভাবিছে কিনো হ'ব, ফটোখন লগালে পাবনে। গতিকে তেনেকুৱা ভবাটো হ'ল নকাৰাত্মক চিন্তা। আৰু যে এই ফটোখন লগালে, যিসকলে বিশ্বাস কৰি লগালে, সেইটো হ'ল সকাৰাত্মক চিন্তা। অৰ্থাৎ ফটোখন আমি লগালে আমাৰ একো ক্ষতি নহয়, আমি লগালোঁ, বিশ্বাস কৰিলোঁ গভীৰভাৱে আৰু ৰিজাল্টটো পালোঁ। গতিকে ৰেইকিও তেনেকুৱা বস্তু, আপুনি যেতিয়া গভীৰভাৱে বিশ্বাস কৰিব, একশ্যন কৰিব, কাম কৰিব, তাৰপিছত আপুনি ভাবিব যে একদম চিয়'ৰ মই যিহেতু কৰিছোঁ, আৰু সঁচাকৈ ৰেইকিয়ে আপোনাক তেতিয়া আপুনি যিমান বিচাৰিছে সিমানেই ৰিজাল্ট দিয়ে।